যেতিয়াই মই অকলে থাকোঁ তেতিয়া সেই সময়ত নানান ধৰণৰ চিন্তা আহি যায়, নানান ধৰণৰ কথা ভাবি পেলাই মই নিজেই দুখত পৰি যাওঁ। ঠিক তেনেদৰে আজিও মোৰ একেই অৱস্থা হৈছে। আজি মোৰ মনটো একদম বেয়া, বহুত বেছি বেয়া বুলি ক'ব পাৰি। আৰু কাৰণটো হৈছে মই ভাবি ভাবি সেইকাৰণে টেনশ্যন হৈ গৈছে, মই কেনেকৈনো এৰি পেলাই যাওঁ এইখন গাঁও, এইখন ঘৰখন, যিহেতু মোৰ মাহঁতক কেনেকৈ এৰি কিনি যাওঁ বুলি। যিহেতু এইটো মাহতে আমি যাব লাগিব কেৰেলালৈ, যিটো নেকি মোৰ হাজবেণ্ডৰ ঘৰলৈ। যাবতো লাগিবই, সেইখনো মোৰ এখন আপোন ঘৰ হয় যিহেতু। কিন্তু বিশেষকৈ মোৰ কাৰণে টেনশ্যন হোৱা নাই এই কণমানি ছোৱালীজনীৰ। মোৰ ছোৱালীজনীৰ মুখখনলৈ চালে বহুত বেছি টেনশ্যন হৈ যায়, বহুত বেছি মৰম লাগে তাইৰ কথা ভাবি পেলাই। কাৰণ তাই যেতিয়া মানুহ চিনি পোৱা নাছিলে, যেতিয়া তাই কথাই ক'ব পৰা নাছিলে, সেই সময়তে অহা এইখন গাঁৱতে ডাঙৰ হৈ গ'ল। এইখন গাঁৱত ইমান বেছি এটেচ হৈ গ'ল, প্ৰতিটো মানুহৰ লগতে এটেচ হৈ গ'ল। মোৰ ঘৰৰ মানুহৰ উপৰি এইখন গাঁৱৰ সকলো সদস্যকে চিনি পায় আৰু ইমান বেছি ক্ল'জ হৈ গ'ল। এইখনৰ আমাৰ ইয়াৰে গাঁৱৰ সংস্কৃতি সকলোবিলাক শিকি ল'লে তাই, ভাষা হৈ গ'ল, সকলোবিলাক তাই শিকিলে যিহেতু। ইমান বেছি ক্ল'জ, এইবিলাক এটেচমেণ্টবিলাক চাই পেলাই মই এৰি থৈ যাবলৈ মন নাযায় তাইৰ কথা ভাবি পেলাই। কিন্তু যিহেতু দুখন কালচাৰৰ আমি লাইফ হয় যেতিয়া, দুটাতে আমি এডজাষ্ট কৰিব লাগিব। সেইটোৰ কাৰণে যেতিয়াই মোৰ মায়ে মৰ্ণিং ৱাকৰ কাৰণে যায়, যেতিয়া তাই মৰ্ণিং ৱাক কৰি পেলাই উভতি আহে, তেতিয়া মোৰ ছোৱালীজনী দৌৰি দৌৰি তাইক আইতাকক সাৱটি মেলি ল'বলৈ যে যায়, সেইখিনি দৃশ্য চাই মেলি যে মোৰ আৰু বেছি ইম'চনেল হৈ গৈছোঁ চাই পেলাই। কিছুমান দৃশ্য চাই মেলি বহুত বেছি বেয়াও লাগে, কিন্তু পাছলৈ এটা মেমৰি হিচাপে থাকিব, এইখিনি তাইক দেখাব পাৰিম। সেইটো কাৰণে সকলোবিলাক মই কেপচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰতিটো মুহূৰ্তই আমাৰ কাৰণে এয়া বহুত ভাল স্মৃতি হ'ব ইয়াত থকাৰ।